Hey guys, welcome back my channel Chanika's Kitchen Vlog আৰু আজি আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিলোঁ কিয় ইমান দিনে ভিডিঅ' দিয়া নাছিলোঁ আৰু মোৰ কি হৈ আছিল থাম্বনেইলখন দেখি চাগে গমেই পাইছে গতিকে আহিলোঁ ভিডিঅ' এটা নতুনকৈ বনালোঁ আৰু লগতে এটা সৰুকৈ ৰেচিপিও শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু বহুত মৰম দিব বুলি আশা কৰিলোঁ আৰু কিয় মই ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ এয়া চাওক চকু কি হৈ আছে দেখিছেনে মানে গোটেই মুখত কিবা কিবি ওলাইছিল এক নম্বৰতে আৰু ক'ভিড ভেকচিন চবেই লৈছে সেইটোতো জানেই আৰু মই যেতিয়া আপোনাৰ অক্টোবৰ মাহত লৈছিলোঁ 2021 চনৰ ক'ভিড ভেকচিন লোৱাৰ পিছতে মোৰ কি হ'ল মোৰ এই হাতৰ গাঁঠি আঙুলিৰ গাঁঠিবোৰ আৰু ভৰি গেৰুৱা হওক এইবোৰ মানে কি হ'ল পেইন হ'বলৈ ধৰিলে লাহে ভাবিলোঁ ভেকচিন লৈছোঁ তাৰ কিবা এফেক্ট পৰিছে সেইটো কাৰণে এনেকুৱা হয়তো হৈছে ভাল হ'ব বুলি ভাবি থাকিলোঁ পেইন কিলাৰ খালোঁ কিন্তু নহ'ল ভাল আৰু আজি ইমান দিনে ভাল নহ'লেই সেই পেইন লৈ চাফাৰ কৰি আছোঁ আৰু জানেই নহয় শৰীৰটোৰ যেতিয়া অশান্তি হৈ থাকে অসুস্থ হৈ থাকে তেতিয়াতো একো ভাল কিবা কৰিবলৈ মন নাযায় সেই ইমান দিন ভিডিঅ' দিয়াৰ পৰা বিৰত আছিলোঁ মনটো গ'লেও শৰীৰে কোৱা নাছিলে আৰু মাতটো শুনিছে মাতটো কাহ হৈছিলে কাহ একেবাৰে নোলোৱা হৈ গৈছিলে আৰু এতিয়া অলপ ওলাইছে তথাপিও মাতটো শুনিলে বুজি পাব যে অসুস্থ আছিলোঁ আৰু সেইটো কাৰণে শৰীৰে লগ দিয়া নাছিলে মনে যদিও বিচাৰিছিলোঁ ইমান দিন ভিডিঅ' কৰিব পৰা নাছিলোঁ ঘৰৰ কামবোৰো খুব সুন্দৰকৈ হোৱা নাছিলে আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ আজি ইমান দিনৰ মূৰত মনৰ জোৰতেই হওক আহিলোঁ যদিও এতিয়াও মই সম্পূৰ্ণ সুস্থ নহয় মনৰ জোৰতে আহিছোঁ গতিকে মৰম দিব আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু লগতে 2022 চনৰ ৰঙালী বিহুৰ বহুত শুভকামনা যাচিলোঁ মোৰ ইউটিউব পৰিয়ালৰ সকলোলৈ সকলোৰে ভাল বিহু লগাইছে মোৰ কিন্তু উকা মোৰ বিহু নাই কাৰণ অসুস্থ হৈ আছোঁ কি বিহু পালন কৰিম চ' বিহু পালা নাই আপোনালোকে পালক খাবলৈ মাতিব আৰু সেয়াই আৰু এতিয়া সৰুকৈ এটা আগতেই বনাই থোৱা ৰেচিপি মই ভিডিঅ' শ্বুট কৰি থৈছিলোঁ সেইটো ইয়াৰ লগতে এড কৰি পেলাই আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাব আৰু যিসকল মোৰ চেনেলত নতুন হয় নতুনকৈ আহিছে আজি ফাৰ্ষ্ট মোৰ ভিডিঅ' চাইছে তেওঁলোকে প্লিজ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে যিটো বেল আইকন আছে সেইটো টিপি অল কৰি দিব আৰু কমেণ্ট কৰিব তলত কমেণ্টত ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব আপোনালোকৰ পৰা যদি মোৰ কিবা ভুল ভ্ৰান্তি আছে সেইখিনি যদি শুধৰাবলৈ সুবিধা পাওঁ মই নিজকে বহুত ধন্য বুলি ভাবিম গতিকে এতিয়া আহক ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আপোনালোকৰ মাজলৈ লৈ অনা ৰেচিপিটো হৈছে গৰৈ মাছৰ সৈতে কচু শাকৰ জালুকীয়া বনাইছিলোঁ আৰু এইকেইটা গৰৈ মাছ বেছি নহয় কেইটামান হয় আৰু মাছকেইটা খুব সুন্দৰকৈ ধুই পখালি ল'লোঁ আৰু ইফালে গেছত এটা কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু তাত প্ৰয়োজন অনুসৰি মিঠাতেল দি দিছোঁ এতিয়া মিঠাতেলখিনি গৰম হোৱালৈকে আনফালে গৰৈ মাছকেইটা মই নিমখ আৰু হালধি দি এইখিনি সানি ল'ম এতিয়া গৰম তেলত মাছকেইটা এটা এটাকৈ দি এইখিনি ফ্ৰাই কৰি ল'ম খুব ভালকৈ তেল কমকৈ ব্যৱহাৰ কৰিছোঁ যিহেতু মোৰ মাছৰ পৰিমাণটো কম হয় আপোনালোকে ৰেচিপিটো চাই আপোনালোকে যিমান পৰিমাণৰ ইচ্ছা কৰে সেইটো হিচাপত ল'ব পাৰিব এয়া মাছকেইটা ভজা হৈ গৈছে আৰু এই ভিডিঅ'টোত মই ভইচ অভাৰ কৰিব লগা হৈছে এটা কাৰণেই মোৰ আচলতে যিদিনাখন ভিডিঅ'টো কৰিছিলোঁ মই আপোনালোকক আগতেই কৈছোঁ এই ভিডিঅ'টো আজি কৰা নহয় এইটো আগতে কৰি থোৱা আছিলে আৰু সেইদিনাখন ঘৰত খুব হুলস্থুল আছিলে সেইটো কাৰণে মই ভিডিঅ'টো বনাই ৰাখিলোঁ যদিও পিছত মই ভইচ অভাৰ দিব লগা হ'ল মাছকেইটা ফ্ৰাই হৈ গৈছে এতিয়া কচুৰ জালুকীয়া বনাবৰ কাৰণে কেইফুটামান নহৰু এটুকুৰা আদা দুখিলা তেজপাত জলকীয়া 1 চামুচ জিৰা আৰু জালুক পিচা মই লৈ লৈছোঁ লগতে এটা পিঁয়াজ এনেধৰণে কাটি লৈছোঁ
জালুকৰ গুড়িখিনি আৰু এইখিনি কচু শাক একেবাৰে কম, পাবলৈ নাইকিয়া আজিকালি। আমাৰ ওচৰতে আছিলে, এওঁ গৈ বুটলি আনিলে আৰু তাৰ লগত কেইটামান নৰসিংহ পাতো দি দিয়া গৈছে। কচুখিনি খুব সুন্দৰকৈ ধুই পখালি এনেকৈ এখন খৰাহীত থৈ দিয়া গৈছে আৰু ইফালে গোটেই মছলাখিনি মিক্সাৰ জাৰত দি অকণমান পানী দিছোঁ আৰু এইখিনি এতিয়া পেষ্ট বনাই ল'ম। পেষ্টটো ৰেডি হৈ গৈছে আৰু আনফালে কেৰাহী গৰম হৈ আছে। মাছ ভজা তেলখিনিতেই মই কচুৰ জালুকীয়াখিনি বনাম আৰু কাটি লোৱা পিঁয়াজ কেইটুকুৰা তেলত দি দিলোঁ। এই কেইটুকুৰা কোমল হোৱালৈকে মই ভাজি ল'ম আৰু দুখিলা তেজপাতো দিছোঁ। যিখিনি মছলা মই আপোনালোকক দেখাইছোঁ ৰেডি কৰি ৰাখিছিলোঁ, সেই মছলা গোটেইখিনি পেষ্ট বনাই লোৱা হ'ল। কেৱল পিঁয়াজ কেইটা আৰু তেজপাত কেইখিলা এনেধৰণে ভাজি লৈছোঁ। 1 চামুচ পৰিমাণৰ হালধি দিলোঁ। হালধিখিনি দিয়াৰ পিছত অলপ সময় এনেধৰণে ভাজি ল'ম আৰু এতিয়া মই কচু শাকখিনি এনেধৰণে দি দিলোঁ। খৰাহীত থৈ দিলে আচলতে পানীটো গুচি যায় আৰু ভাল হয়, নহ'লে পানী থাকিলে কচুৱে কেতিয়াবা খজুৱাবও পাৰে, সেইটো কাৰণে। আৰু নৰসিংহ পাতো দিছোঁ। খাই খুব টেষ্টি লাগিছিলে। আপোনালোকে কেনেধৰণে বনাই নাজানো, মই বনোৱা পদ্ধতিটো দেখালোঁ। লগতে অলপমান নিমখ দি এইখিনি লৰাই দিলোঁ আৰু এইখিনি লৰাই ঢাকোন মাৰি মাৰি সিজিবলৈ দিম আৰু 5 মিনিট বা 10 মিনিটৰ মূৰত এনেধৰণে ঢাকোন উদঙাই মই চাই থাকিম। আৰু এই কচু শাকখিনি সিজাৰ আগত মই মছলাৰ পেষ্টখিনিও দি দিছোঁ। যিহেতু মছলাৰ গোন্ধটো সোমাই গ'লে ইয়াৰ যিটো জালুকীয়াৰ মানে সোৱাদ বা জোলটো খুব টেষ্টি হ'ব। আৰু জালুকখিনি দি দিছোঁ। জালুকখিনি যিহেতু মই পেষ্ট বনাওঁতে নিদিলোঁ, যিহেতু গুড়ি কৰি লোৱাই আছিলে, এতিয়া এইখিনি দিছোঁ, অলপ ভাজি লৈছোঁ আৰু কচুখিনি একদম কোমল হোৱালৈকে ঢাকোন মাৰি কম জুইত সিজাই থাকিম। এয়া দেখিছে কচুখিনি সিজি হৈ গ'ল আৰু অলপমান স্কিপ হৈ গ'ল। ইয়াত মই পানী দি দিলোঁ। গৰম পানী ব্যৱহাৰ কৰিছোঁ মই। আৰু এই বটলত দেখিছে কলাখাৰ। কলাখাৰ যি ঘৰতে প্ৰস্তুত কৰা হয়, কলগছৰ পৰা, ভীমকলৰ পৰা এই খাৰ প্ৰস্তুত কৰা হয়। ইয়াৰে 2 চামুচ দি দিলোঁ মই। আৰু যিহেতু মিষ্টাৰে অলপ খাৰটো বেয়াই পায়, সেইটো কাৰণে কম পৰিমাণে দিছোঁ, যিহেতু কচু খজুৱাবও পাৰে। আৰু মই ইয়াত দেখিছে জলকীয়া ব্যৱহাৰ কৰিছোঁ যদিও, জলকীয়া জালুক ব্যৱহাৰ কৰিছোঁ যদিও খাৰটো দিলে খুব ভাল লাগে, বেলেগ এটা টেষ্টি আহে। কিছুমানে খাৰ নিদিয়াকৈও সিজায়। আৰু ঢাকোন মাৰি মই এনেধৰণে সিজিবলৈ দিলোঁ। অকণমান বেছি জোল কৰিছোঁ, সেইটো কাৰণে পানী আকৌ এড কৰি দিলোঁ ইয়াতে। পানীখিনি এড কৰি দিয়াৰ পিছত এতিয়া এইখিনি উতল অহালৈকে ঢাকোন মাৰি সিজিবলৈ দিম আৰু এয়া উতল আহি গ'ল। এনেধৰণে আপোনাৰ সিজোতে কমেও 15 মিনিটমান সময় লাগিছিল মোৰ। আৰু কচু শাকখিনি সিজিছে যদিও আপোনাৰ সম্পূৰ্ণ গুলগুলীয়া হৈ যোৱা নাই, সেইটো কাৰণে ঘুটনিডাল মাৰি দিছোঁ। এই ঘুটনিডাল কাৰ কাৰ ঘৰত আছে আপোনালোকে জনাব। একদম আপুৰুগীয়া পুৰণি সম্পদ বুলি ক'লেও ভুল নহয়। আগতে আমাৰ মাহঁত, ককা আইতাহঁতৰ দিনত প্ৰত্যেকৰ ঘৰতে আছিলে, তেতিয়া ঘৰতে বনাই বনাই লৈছিল। আজিকালি বাৰু কিনিবলৈ পায়, ময়ো ব্যৱহাৰ কৰোঁ। বহুতে মেচিনো ব্যৱহাৰ কৰে আজিকালি, ইলেক্ট্ৰনিক যিবোৰ মেচিন ওলাইছে সেইবোৰ ব্যৱহাৰ কৰে। কিন্তু ঘুটনি মানে বেষ্ট হয় আৰু, ঘুটনিৰ দৰে নহয় আৰু। ভাল লাগে, পুৰণা বস্তুবোৰ ব্যৱহাৰ কৰি, ইউজ কৰি খুবেই ভাল লাগে। আৰু এতিয়া চাওক, এইখিনি যিখিনি পাত পাত হৈ আছিলে সম্পূৰ্ণ সিজি একদম গুলগুলীয়া হৈ গৈছে গোটেইখিনি। আৰু ইয়াত মই মাছকেইটা দি দিলোঁ। বেছি দিয়া নাই, যিহেতু মাছৰ পৰিমাণো কম আৰু কচুৰ জোলৰ পৰিমাণো কম, গতিকে মাছো সামান্য পৰিমাণেই দিছোঁ। আৰু এইখিনি ঢাকোন মাৰি উতল আহিবলৈ দিছোঁ। এনেধৰণেই উতল আহি যেতিয়া পাগ হ'ব, পাগ হোৱাৰ পিছত মই নমাই দিম আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। এতিয়া সিজি আছে, হাতাৰে দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চালে বুলি আশা কৰিছোঁ। আৰু যদি আপোনালোকে এনেধৰণে বনাই কমেণ্টত জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।